আপোনালোকে সদায় সুধি থাকে যে মোৰ ভিডিঅ'ত কিয় লাইট ইমান ধুনীয়া হয় আৰু কিয় ইমান ভিডিঅ' কোৱালিটি কিয় ইমান ধুনীয়া হয় আৰু ইয়াৰ ৰহস্য কি মানে কিহৰ বাবে ইমান ধুনীয়া কোৱালিটি হয় মই কি মানে লাইট ব্যৱহাৰ কৰোঁ কি লাইট ইউজ কৰোঁ তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক সকলোখিনি খুলি ক'বলৈ গৈ আছোঁ তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব তো মই কি লাইট ব্যৱহাৰ কৰোঁ মোৰ এই ভিডিঅ' বনাবলৈ ভিডিঅ' শ্বুট কৰিবলৈ তো আজিৰ ভিডিঅ'টোত মই সকলোখিনি ক'ম আৰু সকলোখিনি শেষলৈকে আপোনালোকে ভালদৰে চাব অকণো স্কিপ নকৰাকৈ তেতিয়া আপোনালোকে অকণো মিছ নকৰে আৰু মানে আপোনালোকে ভালদৰে চাব তো আজিৰ ভিডিঅ'টোত মই সকলোখিনি ৰহস্য খুলি ক'ম কিয় এনেকুৱা মানে কি কৰি মই ইমান কম বাজেটৰ ভিতৰত কেনেকৈ মই মেনেজ কৰি আছোঁ এই লাইটবোৰ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে মই মোৰ ভিডিঅ' বনাবলৈ কি লাইট ব্যৱহাৰ কৰোঁ আৰু আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব নে নোৱাৰিব সকলোখিনি মই আজি ডিটেইলছত ক'বলৈ গৈ আছোঁ আৰু ইয়াৰ প্ৰাইচ কিমান সকলোখিনি আজি ডিটেইলছত ক'বলৈ গৈ আছোঁ তো ইয়াৰ বাজেটো বেছি নহয় মই আৰম্ভণিতে কৈ দিছোঁ ইয়াৰ বাজেটটো বেছি নহয় আপোনালোকেও মানে ইয়াক কিনিবলৈ পাৰিব বাই কৰিব পাৰিব বহুত কম দামৰ ভিতৰত হ'বলৈ গৈ আছে তো এইটো বাজেট লাইট হ'বলৈ গৈ আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক সকলোখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম মই কেনেকৈ মানে এই লাইটবোৰ মেনেজ কৰি আছোঁ ইয়াৰ মানে প্ৰাইচটো কিমান আৰু কিমান কম মূল্যৰ ভিতৰত ইয়াক আপোনালোকে বাই কৰিব পাৰিব আৰু ইউটিউবৰ বাবে এই লাইটটো ভাল নে বেয়া সকলোখিনি ক'বলৈ গৈ আছোঁ আৰু এই লাইটটো কেনেকুৱা কি কি কোৱালিটি সকলোখিনি ডিটেইলছত ক'বলৈ গৈ আছোঁ আজিৰ এই ভিডিঅ'টোতে তো ভিডিঅ'টো শেষলৈ চাব সেইবাবে আৰু আজি মই আপোনালোকক সকলোখিনি ডিটেইলছত এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো সেইবাবে শেষলৈ চাই থাকিব আৰু মই অকণো মানে মিছা কথা নকওঁ ইয়াত সকলোখিনি সঁচা কথা ক'ম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজিৰ ভিডিঅ'টোত মই ক'ম এই লাইটটোৰ দাম কিমান কি কথা সকলোখিনি তো মই ইউজ কৰি আছোঁ এইটো লাইটটো চাওক মই লাইটটো অফ কৰি দিলে কেনেকুৱা হয় ভিডিঅ' কোৱালিটি এইটো চাওক এতিয়া কোৱালিটি কেনেকুৱা হৈছে আৰু এতিয়া যেতিয়া অন কৰি দিম এতিয়া কেনেকুৱা হৈছে আপোনালোকে কম জনাব কেনেকুৱা হৈছে ক'ব আপোনালোকে এতিয়া চাওক এইটো মানে লাইট ইউজ কৰি আছোঁ এতিয়া বৰ্তমান আৰু এতিয়া চাওক এয়া লাইট অফ কৰি দিলোঁ আৰু এতিয়া এই লাইটটোত মানে কোৱালিটি বহুত আছে এই লাইটটোত মানে এইটো লাইটটো প্ৰথমে মই দেখাই দিছোঁ এইটো হৈছে এইটো লাইট চাওক এইটো লাইট তো মই এই লাইটটো ইউজ কৰি ভিডিঅ'বিলাক বনাই আছোঁ তো এই লাইটটো এটা মানে ইয়াত দুটা ছিষ্টেম আছে ইয়াত LED প্লাছ আপোনালোকে টিউব লাইটো দেখিবলৈ পাব তো ইয়াত আপোনালোকে এটা দীঘল টিউব লাইট দেখিবলৈ পাইছে আৰু প্লাছ ইয়াত আপোনালোকে ছাইডত আকৌ LED দেখিবলৈ পাইছে তো এই দুইটাই সমানে জ্বলিব আৰু আপোনালোকে চাই লওক মই সকলো কথা মানে ডিটেইলছত ক'বলৈ চেষ্টা কৰিম আজি এই লাইটটোৰ বিষয়ে আৰু এইটো আপোনালোকে বাই কৰিব লাগে নে নালাগে সেইটো মই আজিৰ এই ভিডিঅ'টোত ক'ম তো ভিডিঅ'টো শেষলৈ চাবলৈ চেষ্টা কৰিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে মই কৈছোঁ এই লাইটটো বহুত কম মূল্যৰ ভিতৰত আপোনালোকে বাই কৰিব পাৰিব সেইটো বাদ দিয়ক আপোনালোকে প্ৰথমে চাই লওক যে এই লাইটটোনো কেনেকুৱা ইয়াতনো কি কি আছে তো ইয়াত লিখা আছে 24 আৱাৰ ইয়াত লিখা আছে চাওক SMD চাওক মই ভালকৈ দেখাই দিছোঁ SMD লাইট আৰু এইটো চাওক গোটেইটো লাইটটো আৰু ইয়াত আপোনালোকে লেভেল 1 আৰু লেভেল 2 দুইটাই এডজাষ্টেবল হয় এডজাষ্টেবল লেভেল দিয়া আছে ইয়াত মই আপোনালোকক দেখাই আছোঁ এইটো হৈছে লেভেল 1 লেভেল 1টো ইমান ভাল নহয় আৰু মই এতিয়া ডাইৰেক্ট দিছোঁ ছুইচ কৰিম লেভেল 2 লৈ তো এতিয়া চাওক লেভেল 2ত কিমান ভাল কোৱালিটি আহি আছে তো লেভেল 2টো বহুত ভাল হ'বলৈ গৈ আছে আপোনাৰ বাবে তো আপুনি যেতিয়া ইউজ কৰিব ইয়াক সদায় লেভেল 2ত ৰাখিবলৈ চেষ্টা কৰিব তো বলক মই আজি সম্পূৰ্ণ ডিটেইলছত ভিডিঅ'টোত মানে এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ আপোনালোকক ক'বলৈ গৈ আছোঁ তো বলক মই আজি সকলোখিনি আপোনালোকক ডিটেইলছত ক'ম আৰু মই ইয়াৰ বাহিৰেও বহুতো লাইট ব্যৱহাৰ কৰোঁ তো মই আপোনালোকক সকলোখিনি দেখাম ডিটেইলছত সকলোখিনি দেখাম মই কি কি লাইট ব্যৱহাৰ কৰোঁ আৰু কিমান কিমান মূল্যৰ হয় কি সকলোখিনি মই আজিৰ ভিডিঅ'টোত ক'ম আৰু এয়া আপোনালোকে চাব পাৰে ইয়াতো কেনেকুৱা মানে লাইট আছে মোৰ তাত তো আপোনালোকে চাব পাৰে এয়া হৈছে RGB লাইট তো মই আপোনালোকক দেখাই দিছোঁ ইয়াত আছে RGB লাইট তো ইয়াতে মোৰ মানে মেইন টেবলেটটো আছে আৰু ইয়াত আছে RGB লাইট তো মই আপোনালোকক দেখাই দিছোঁ এইটো এডজাষ্টেবল হয় ৰিম'ট কণ্ট্ৰল হয়
তো মই আপোনালোকক দেখাই দিছোঁ ইয়াতে ৰিমোট আছে ইয়াত ডাইৰেক্টলি অফ কৰিব পাৰি ডাইৰেক্টলি অন কৰিব পাৰি ইয়াৰ পৰাই আৰু ইয়াত বেলেগ বেলেগ মুড আছে এয়া চাওক আপোনালোকে কেনেকুৱা লাগিছে মই এইটো ৰিমোটৰ পৰা এডজাষ্ট কৰি আছোঁ ডাইৰেক্ট তো চাব পাৰে তো এয়া দেখিছে আপোনালোকে ইয়াত ডাইৰেক্টলি এডজাষ্ট হৈ আছে ৰিমোটৰ পৰা তো আপোনালোকে চাব পাৰে তো বেলেগ বেলেগ কালাৰ আছে যি কালাৰ লাগে আপোনালোকে তেনেকুৱাই ল'ব পাৰে তো মিক্সিং কালাৰ আছে মিক্স আপ হৈ আছে কালাৰটো আৰু ইয়াত চাওক এইটো অফ হৈ গ'ল এতিয়া অন কৰি দিলোঁ ৰিমোটৰ পৰাই গোটেইখিনি আৰু ইয়াত আমি অনলি ওৱান কালাৰ ল'ব পাৰোঁ যেনে RGB এইটো বি এইটো ব্লু গ্ৰীণ অৰেঞ্জ মানে RG মানে গ্ৰীণ সৰি বেলেগ লাগি গ'ল দেই গ্ৰীণ অৰেঞ্জ সৰি ব্লু এয়া দেখিছে আপোনালোকে এয়া চাওক বহুতেই ভাল লাগিছে আৰু ইয়াৰ ব্ৰাইটনেছটো আমি কম কৰিব পাৰোঁ এয়া চাওক ব্ৰাইটনেছটো আমি কমাইও দিব পাৰোঁ আকৌ এনেকৈ ব্ৰাইটনেছটো বঢ়াই দিব পাৰোঁ এয়া চাওক মোবাইলৰ ব্ৰাইটনেছৰ দৰে ইয়াত আমি কণ্ট্ৰল কৰিব পাৰোঁ এনেকুৱা মোৰ ছেটআপ লাইট হয় এইটো মোৰ ভিডিঅ' ছেটআপৰ বাবে আৰু ৰেড কালাৰটো চাওক ইয়াতো কমাব পাৰি ইয়াতো বঢ়াব পাৰি এয়া চাওক এয়া বঢ়াই দি আছোঁ আৰু এইটো হৈছে অৰেঞ্জ গ্ৰীণ কালাৰ এইটো ভাল লাগে মোৰ বেছি তো মই আপোনালোকক দেখাইছোঁ এতিয়া ব্ৰাইট কৰি দিছোঁ চাওক এয়া পূৰা ব্ৰাইট হৈ গ'ল আৰু এতিয়া মই দেখাই আছোঁ মোৰ এই ছেটআপটো কেনেকুৱা দেখে ইয়াত আৰু মোবাইল আছে চাওক এইবোৰ মোবাইল আছে আৰু এয়া চাওক ইয়াৰ পৰাই চলি আছে ই বৰ্ডখনৰ পৰা আৰু এই চকেট বৰ্ডখনৰ পৰা আৰু এতিয়া চাওক এইটো হৈছে মোৰ টেবলেটটো মই দেখাই আছোঁ এইটো মই ধুনীয়াকৈ মানে ৰাখিছোঁ এনেকৈ এই ছেটআপটোত আৰু ইয়াতে মই এডিটিং কিবা কিবি এইবিলাক কৰোঁ আৰু ভাল লাগিছে চাওক কিমান ভাল লাগিছে কেনেকুৱা লাগিছে আপোনালোকে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব RGB কালাৰ যেনে অনলি R ৰেড অনলি G গ্ৰীণ অনলি B ব্লু মই এতিয়া আপোনালোকক দেখাইছোঁ RGB মানে হৈছে ৰেড গ্ৰীণ ব্লু তো ইয়াত আপোনালোকে RGB তিনিটা কালাৰ দেখিবলৈ পাব আৰু এই তিনিটা কালাৰে লগ লাগি পেলাই সকলো কালাৰ মানে বনায় আৰু এই কালাৰবিলাক মানে দেখি মানে বহুতেই ভাল লাগে এই ছেটআপটো বহুতেই ভাল লাগে আৰু ইয়াক আমি ব্ৰাইট কৰিব পাৰোঁ অকণমান কমাই দিবও পাৰোঁ আমাক যেনেকুৱা লাগে তেনেকুৱা আমি কৰিব পাৰোঁ আৰু এই কালাৰবিলাক ভাল লাগে বেছিকৈ ভাল লাগে এই গ্ৰীণ কালাৰটো এই ছেটআপটোত তো বলক মই ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু মই এনেকুৱা লাইটো ব্যৱহাৰ কৰোঁ চাওক এনেকুৱা লাইটৰ এইটো যিটো টিউব লাইট তো এই যিটো টিউব লাইট তো এইটো ইয়াত যিটো টিউব লাইট আছে এইটো দেখিছেনে এইটো টিউব লাইটটো তো এই টিউব লাইটটোৰ লগত মানে মিলে তো সেইবাবে আমি এই টিউব লাইটটো ইউজ কৰিব পাৰোঁ এইটো লাইট চাওক এইটো হৈছে এটা টিউব লাইট ইয়াৰ কোৱালিটিও বহুতেই ভাল মই এতিয়া তেনেকৈ দেখাব নোৱাৰিম আৰু ইয়াত এনেকুৱা এটা টৰ্চো আছে তো চাব পাৰে আৰু এনেকুৱা এটা টিউব লাইট তো এই লাইটটোৰ দৰে যিটো মই এতিয়া ভিডিঅ' বনাবলৈ ইউজ কৰি আছোঁ তো এই লাইটটোৰ দৰে ইয়াতো এনেকুৱা এটা টিউব লাইট আছে প্লাছ LED আছে তো LEDটো বেছি ব্ৰাইট হয় তো সেইবাবে ভিডিঅ' বনালে অলপ মানে ভাল আৰু আপোনাৰ ভিডিঅ' কোৱালিটি অলপ ইনহেঞ্চ কৰি দিব তো আপুনি যদি ভিডিঅ' বনায় ইউটিউব বা বেলেগ বেলেগ প্লেটফৰ্মত যদি ভিডিঅ' বনায় তেন্তে এই লাইটটো আপুনি ব্যৱহাৰ কৰিব পাৰিবনে নোৱাৰে তো মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো সেইবাবে শেষলৈ চাই থাকিব তো এই লাইটটো কেনেকৈ কি কৰে সকলোখিনি মই দেখাম তো প্ৰথমে মই কৈছোঁ মই ভিডিঅ' বনাই আছোঁ এই লাইটটোৰ দ্বাৰা তো বহুতেই ভাল কোৱালিটি ইয়াৰ চাৰ্জিংটো বহুতেই ভাল বেটাৰী কেপাচিটিটো বহুতেই ভাল আৰু আপোনালোকে ইয়াক চাৰ্জ কৰিবলৈ এইটো ৰিচাৰ্জেবল লাইট হয় তো আপোনালোকক মই দেখাই দিছোঁ ইয়াৰ লগত এনেকুৱা এডাল চাৰ্জিং কেবল আহিব চাওক মই দেখাই আছোঁ এইডাল হৈছে চাৰ্জিং কেবল ইয়াৰ লেন্থটো বেছি হয় মই দেখাই আছোঁ আপোনালোকক তো এনেকুৱাকৈ মানে পেক হৈ আছে পূৰা মানে এনেকুৱা এডাল ৱায়াৰৰ সৈতে তো মই আপোনালোকক দেখাই আছোঁ এডাল হৈছে ৱায়াৰ আৰু চাওক কিমান দীঘল ইয়াৰ লেন্থটো চাওক আপোনালোকে বহুতেই দীঘল তো মই এনেকৈ দিছোঁ চাওক আৰু এইটো আপুনি এই লাইটটো এই মানে পোৰ্টটোৰ দ্বাৰাও চাৰ্জ কৰিব মানে এই চাৰ্জাৰডালৰ দ্বাৰাও আপোনালোকে চাৰ্জ কৰিব পাৰিব এই চাৰ্জাৰডাল এইডাল মোবাইলৰ চাৰ্জাৰ নহয় বা লেপটপ কম্পিউটাৰ চাৰ্জাৰ নহয় এইডাল চাওক আৰু ইয়াত আৰু এটা পোৰ্ট আছে যিটোত আপোনালোকে মাইক্ৰ' USB ইউজ কৰি পেলাই চাৰ্জিং কৰিব পাৰিব চাৰ্জত দিব পাৰিব বা আপোনালোকে পাৱাৰ বেংক পোৰ্টেবল পাৱাৰ বেংক বা কিবা এডাপ্টৰ ডাইৰেক্টলি আপোনালোকে লগাই পেলাই চাৰ্জ কৰিব পাৰিব ডাইৰেক্টলি লগাই দিব পাৰিব
মই দেখাই আছোঁ সেই পোৰ্টটো আপোনালোকক দেখাই আছোঁ কেনেকুৱা তো বলক মই দেখাই আছোঁ তো এতিয়া মই লাইটটো চেঞ্জ কৰি দি আছোঁ তো এই লাইটটো মই ইউজ কৰিম তো বলক মই লাইটটো এইটো অফ কৰি দিওঁ তো এতিয়া মই ইউজ কৰি আছোঁ এইটো লাইট চাওক এই লাইটটো ইউজ কৰি আছোঁ আৰু এই লাইটটো বেছি চাৰ্জ নাই তো সেইবাবে এনেকুৱা আৰু এই লাইটটো চাওক কিমান ব্ৰাইট তো বহুতে ব্ৰাইট হয় আৰু এইটো লেভেল 1ত আছে লেভেল 2ত চাওক এতিয়া কিমান ব্ৰাইট চাওক লেভেল 1 লেভেল 2 আৰু এইটো অফ আৰু ইয়াত যিটো মানে পোৰ্ট আছে ইয়াত চাওক সোলাৰ চাৰ্জিং লিখা আছে ইয়াতে লিখা আছে সোলাৰ চাৰ্জিং মই দেখাই আছোঁ ফ'কাছ কৰি পেলাই এইটো হৈছে সোলাৰ চাৰ্জিং আৰু এইটো হৈছে চাৰ্জিং ইণ্ডিকেটৰ আৰু এইটো হৈছে লেভেল 1 লেভেল 2 সুইচ তো এইটো সুইচ আৰু আপোনালোকে ইয়াক এনেকৈ ক'বাত মানে লগাই ৰাখিবৰ কাৰণে এইটো এটা দিয়া হৈছে এনেকুৱা চিষ্টেম আৰু বহুতো এনেকুৱা চিষ্টেম আছে এই লাইটটো এইটো চাওক এইটো এনেকৈ আপোনালোকে ৰাখিব পাৰে ইয়াত এনেকৈ ক'ৰবাত মানে এনেকৈ লেগ কৰি ৰাখিব এনেকৈ লগাই ৰাখিব পাৰে তাৰপিছত আৰু ইয়াত আপোনালোকে দেখিছে এইটো এটা টিউব লাইট আছে চাওক এইটো টিউব লাইট আৰু এইটো হৈছে এইটো টিউব লাইট আৰু এইটো হৈছে গোটেইকেইটা লাইট এতিয়া জ্বলি গ'ল টিউব লাইটটো জ্বলিল প্লাছ ইয়াত যিকেইটা মানে LED আছে LED কেইটাও জ্বলি গ'ল তো লাইটটো হৈছে এনেকুৱা দেখিবলৈও ভাল লাগে তো আপোনালোকে দেখিবলৈ পাইছে তো এই যিটো লাইটেৰে মই ভিডিঅ' বনাইছোঁ ইয়াৰ পাৱাৰ মানে ব্ৰাইটনেছটো কমি গ'ল তো সেইবাবে মই এতিয়া এইটো লাইট ইউজ কৰি আছোঁ আকৌ এইটো চাওক এইটো আকৌ লগাই দিলোঁ তো এতিয়া চাওক এতিয়া ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু আপোনালোকে চাওক ইয়াত ভালদৰে দেখিবলৈ পাব এতিয়া এই লাইটটো যেতিয়া লগাই দিলোঁ এতিয়া কোৱালিটি অলপ ভাল হ'ব এইটো চাওক এইটো এটা টিউব লাইট আৰু প্লাছ ইয়াত LED কিমানবিলাক লগোৱা আছে আৰু এইটো চাওক ইয়াত লিখা আছে টিউব লাইট বুলি চাওক ইয়াত লিখা আছে টিউব লাইট আৰু ইফালে লিখা আছে SMD ব্ৰাইট SMD লাইট এনেকৈ লিখা আছে আৰু এই লাইটটো বহুতেই ভাল মই ক'বলৈ গ'লে বহুতেই ভাল মই কৈছোঁ আপোনালোকক আৰু আপোনালোকে যদি বাই কৰিব খোজে কৰিব পাৰে তো মই আপোনালোকক দেখাই দিলোঁ জাষ্ট কেনেকুৱা লাইটটো কি কোৱালিটি ভাল নে বেয়া সকলোখিনি আপোনালোকক ডিটেইলছত ক'বলৈ চেষ্টা কৰিলোঁ লাইটটো বহুতেই ভাল আপোনালোকে চাৰ্জিং কৰিব পাৰিব কেনেকৈ কি কৰিব সকলোখিনি মই ডিটেইলছত ক'লোঁ তো নিশ্চয় মই ভাবোঁ আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পালে আই হোপ ভিডিঅ'টো আপোনালোকৰ বহুত কামত আহিব তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল তো মই আপোনালোকক এই লাইটটোৰ বিষয়ে সকলোখিনি কথা ক'বলৈ চেষ্টা কৰিলোঁ আৰু বহুতখিনি কথা ক'লোঁ তো বলক আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল তো লগ পাম নেক্সট নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল